স্বৰ্গৰাজ্যৰ দৃষ্টান্ত 1 বিনয় বনৰ গুটিৰ দৃষ্টান্ত নিজৰ পথাৰত ভাল কঠীয়া সিঁচা কোনো এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। কিন্তু মানুহবিলাক টোপনিত থাকোঁতে তেওঁৰ শত্ৰু আহি ধানৰ মাজত বিনয় বন গুটি সিঁচি গুচি গ'ল। পাছে যেতিয়া সেই ধান গছ বাঢ়ি থুৰ ওলাল, তেতিয়া বিনয় বনেও দেখা দিলে। তাতে সেই গৃহস্থৰ দাসবিলাকে আহি তেওঁক ক'লে, মহাশয়, আপুনি জানো পথাৰত ভাল কঠীয়া সিঁচা নাই? তেন্তে বিনয় বন ক'ৰ পৰা হ'ল? তেওঁ সিহঁতক ক'লে, কোনোবা শত্ৰুৱে তাকে কৰিলে। তাতে দাসবিলাকে তেওঁক ক'লে, তেন্তে আমি যেন গৈ বনবোৰ গোটাম, আপোনাৰ এনে ইচ্ছা আছেনে? তেওঁ ক'লে, নহয়, বনবোৰ গোটাওঁতে কিজানি তহঁতে ধানকো তাৰ লগত উভাল। শস্য দাবৰ সময়লৈকে দুয়োকো একেলগে বাঢ়িব লাগে। পাছে দাবৰ সময়ত মই ধান দোৱাবোৰক কম, প্ৰথমতে বিনয় ধানবোৰ গোটাই উৰিবলৈ মুঠামুঠ কৰি বান্ধিবি, কিন্তু ধান মোৰ ভঁৰালত চপাই থবিহঁক। যিজনাই ভাল কঠীয়া সিঁচে তেওঁ মানুহৰ পুত্ৰ, পথাৰেই জগতখন। ভাল কঠীয়াৰ ৰাজ্যৰ সন্তানবিলাক, আৰু বিনয় বন পাপ আত্মাৰ সন্তানবিলাক। যি শত্ৰুৱে সেইবোৰ সিঁচিলে সি চৈতান। শস্য দাবৰ সময়েই জগতৰ শেষ, ধান দোৱাবিলাকেই স্বৰ্গৰ দূত। এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা হয়, সেইদৰে জগতৰ শেষতো হ'ব। মানুহৰ পুত্ৰই তেওঁৰ দূতবিলাকক পঠাই দিব, আৰু তেওঁবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰ পৰা সকলো বিঘ্নজনক বিষয় আৰু অধৰ্মচাৰীবোৰক গোটাই অগ্নিকুণ্ডত পেলাব। তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। তেতিয়া ধাৰ্মিকসকলে তেওঁবিলাকৰ পিতৃৰ ৰাজ্যত সূৰ্যৰ নিচিনা দীপ্তি প্ৰকাশ কৰিব। যাৰ কাণ আছে তেওঁ শুনক।